সীমাই যদি ক'বাত যায় ল'ৰা এটাই সীমাক সদায় জোকাৰি থাকে। সীমাই গালি পাৰি থাকিলেও নুশুনে। এদিন ঘৰত আহি ৰীমাৰ আগত সকলো কথা ক'লে। ৰীমাৰ খং উঠিছিল শুনি। সেইবাবে ৰীমাই সীমাক ক'লে, বা ব'লাচোন এতিয়াই যাওঁ তাক গালি কেইটামান দি আহোঁ, নহ'লে মানুহে সঁচা বুলি ভাবিব। ৰীমাৰ লগত সীমা যায়। গৈ পাই সীমাক ৰ'ব ক'লে। বা তুমি ইয়াতে ৰোৱা, তাক মই দি আছোঁ। সেই বুলি কৈ ল'ৰাটোক ক'লে, কিয় মোৰ বাক আমনি কৰি থাকা সদায় সদায়? কথা কিন্তু বেয়া হ'ব কৈ দিছোঁ। আজি ৱাৰ্ণিং দিছোঁ, আৰু এদিন যদি শুনা পাওঁ কি হ'ব ঠিক নাই। ল'ৰাটোৱে অকৰা লাগিয়ে থাকিল, একো মাত নামাতিল। লগৰটোৱে কয়, আঐ ইমান ছাৰ মুখখন। দুয়োজনীয়ে ঘৰলৈ আহিল। সীমাহঁতৰ ঘৰ দুখীয়া যদিও আলহী অতিথিবিলাক আহি খুবেই ভাল পায়, ৰিলেশ্যনৰে হওক বা লগৰ বান্ধৱীবোৰ। সীমাই আৰু ৰীমাই বান্ধৱীবোৰক আনিবলৈ ইচ্ছা নকৰে। খোৱা বোৱাত কষ্ট পাব বুলি নহয়, দেউতাকে যে মদ খাই ৰাতি হুলস্থুল কৰে বাবে। তথাপিও লগৰবোৰে আহি ভাল পায়, নিজৰ ঘৰখনৰ দৰে লাগে। খোৱা বোৱানো কি, মানুহৰ মাত কথা ব্যৱহাৰবোৰে মেইন। সিহঁতৰ ঘৰত মানুহ আহিলে সেই ব্যৱহাৰবোৰ আছে। মাকেও আলহী আহিলে ভাল পায়। সীমা লগৰবোৰক ৰীমাই নিজৰ বা বুলিয়ে ভাবে। ইমান ভাল পায়, আহিলে লগতে লাগি থাকে পিছে পিছে। ঘৰলৈ যাব নিদিয়ে, এদিনলৈ আহিলে কেইবাদিনো থাকিবলগীয়া হয়। নাথাকিলেও আকৌ কাপোৰ বেগবিলাক লুকুৱাই থয়। সীমাই কয়, তুমি মোৰ বান্ধৱী নে কাৰ? ৰীমাই আৰু বাইকৰ লগৰজনীয়ে কয়, আমি দুয়োজনীয়ে বান্ধৱী ন। সীমা ৰীমা ৰনটো মিলবোৰ দেখি যিমান মানুহ আহিলেও সকলোৰে এটাই কথা, বাইক ভায়েক ভনীয়েক বুলি কোনেও বিশ্বাস নকৰে। কিন্তু কিবা খালেও আটাইকেইটাই ভগাই খায়, অলপমান বস্তু হ'লেও। ৰনটোৱে আকৌ কি কৰে, বাইকৰ কাপোৰ পিন্ধি নাচি থাকে। সূত্ৰ কিবা কিবি সকলোৱে দেখি হাঁহে। সীমাহঁতৰ দেউতাক মদ খালেহে বেয়া, মদ নাখালে ভাল। সকলো বুজি পায়, কথা বতৰাবোৰ বহুত ভাল। ভালত নেখাই খুৱাব। লগৰবোৰক নিজৰ ছোৱালী বুলিয়ে ভাবে। মাজনীকে মাতিব। অলপ মদ খাই থাকিলে ৰাতি চিঞৰি চিঞৰি গান গাব মাকক লৈ। মাকক আকৌ নেদেখিলে থাকিবও নোৱাৰে, কামৰ পৰা আহি দেখিবই লাগিব। লখিমী অলপ বেমাৰ হ'লে মেডিকেল নিবয়ে, যিমান ৰাতি নহওক কিয়। গাড়ী বিচাৰি হ'লেও নিয়ে। যিমান যি হ'লেও ভাল পায়ে আনিছিল যে। মুখেহে বকি থাকে, অন্তৰত একো নাই। আৰু লগৰ ল'ৰা ছোৱালীবোৰেও ধৰি নাথাকে, বেয়া নাপায় দেউতাকক। আহি থাকে যে, কেনে মানুহ জানে। কেতিয়াবা ৰীমাৰ দেউতাকৰ পেট কামোৰণি হয়, বিচনাত বাগৰি থাকে কামৰ পৰা আহি। লখিমীহঁতৰ খং উঠে, মদ খাব কোনে কৈছিলে বুলি। সিহঁতি নাযায়, খঙত অলপ কষ্টত পাওক, শিক্ষা পাব লাগে বুলি। আমাক ইমান বেয়াকে বকি থাকে, নাযাওঁ বুলি কয়। কিন্তু ৰীমাই চাই থাকিব নোৱাৰে। দেউতাকৰ ওচৰত গৈ তাই টেঙা খুৱাই দিয়ে আৰু কয়, সেইবাবে মদ খাব নালাগে। এতিয়া তুমি নিজে শাস্তি পাইছা, আমাৰ কথা নুশুনা। দেউতাকেও কয়, আজিৰ পৰা নাখাওঁ দে। লখিমীহঁতে ভিতৰৰ পৰাই কৈ থাকে, এতিয়া কষ্ট পাইছে বাবেহে নাখাওঁ বুলি কৈছে, আকৌ ভাল পালে খাবগৈ চাবিচোন। আপোনাৰ ল'ৰা ছোৱালীকেইটালেও বেয়া নালাগেনে? ইহঁতৰ মুখলৈ চাই হ'লেওতো সলনি হ'ব লাগিছিল। সিহঁতকেইটা ডাঙৰ হৈছে, লাজো নালাগেনে? ডাঙৰজনীও পঢ়াব নোৱাৰিলে পইচা অভাৱত। ল'ৰাটো বেছিদিন নাই মেট্ৰিক দিবলৈ। পৰীক্ষা ফেইল কৰিলেও গালি দিব, এতিয়া পঢ়িবলৈও নিদিয়ে। অশান্তি কৰি থাকেহি সদায় মদ খাই। কেতিয়াবা ৰীমা দেউতাকৰ গা বিষত কামৰ পৰা আহি কেঁকাই থাকেহি বিচনাত বাগৰি। ইহঁতক চিঞৰি থাকেহি আহি, মই মৰিম এতিয়া, আহ ঐ মোক মালিচ কৰিব। লখিমীয়ে কয়, এতিয়া আমাক দৰকাৰ হৈছে। লোকৰ কথা শুনি ৰাতি ৰাতি চিঞৰি চিঞৰি বকি থাকেহি। নিজৰ ল'ৰা ছোৱালীকেইটালৈও বেয়া নালাগে আপোনাৰ? মুখৰ আগত থৈ বস্তু খায়। এতিয়া বিপদত দৰকাৰ হৈছে। যিকেইজনীয়ে উটঙাই পঠাই সিহঁতক মাতিব লাগিছিল বুলি কয়। ল'ৰা ছোৱালীকেইটাক খঙতে কয়, তহঁত কোনো যাব নালাগে, পৰি থাকক। ৰীমাৰ সহ্য নহয়, তাই চাই থাকিব নোৱাৰে। দেউতাকক ওচৰলৈ যায়, গাৰ মালিচ কৰি দিয়েগৈ। দেউতাকে অলপতে বেছিও কৰে, অলপ এক্টিঙো কৰে। মাকে সেই কথা জানে ভালদৰে। কেতিয়াবা লখিমীয়ে সীমাই ভাত বনাব নোৱাৰা হ'লে ৰীমাক বনাব কয়। ৰীমাই সকলো কাম কৰে, কিন্তু ভাত বনাব বেয়া পায়, ইমান ভালদৰে নাজানেও। ভাতকেইটা পেটপেটীয়া কৰে, আৰু দালি বনালে পানী এক কেৰাহীকে দিয়ে, এবাৰ বনালে 3 বাৰলৈ হোৱাকে।
আকৌ মইহে বনাব লাগিব, একেবাৰে ৰাতিলৈকে বনাওঁ বুলি। ৰন্টু সীমাহঁতক ভাত বাঢ়ি খাবলৈ মাতে। ভাত বাঢ়িলোঁ, সকলো খাবলৈ আহা। আটাইকেইটা আহে। ৰন্টুৱে ভাতখিনি চাই কয়, কি বনালা এইবোৰ? পিঠা নি? ভাতৰ কোনো চিনেই নাই দেখোন। ৰীমাই কয়, ভাত কোমলকৈ বনাইছোঁ, ভাত সদায় কোমলকৈয়ে খাব লাগে। তাই তাকে নকৈ কি ক'ব, পানী বেছি হ'ল। দাইলখিনি চাই কয়, এইখিনি কি বনালা? পানী পানী। ৰীমাই কয়, দাইল বনালোঁ। সীমাই কয়, দাইল দেখোন চিনেই নাই, অকল পানীহে, হালধি দিয়াৰ বাবে হালধীয়া। ৰীমাই কয়, পানী অলপ বেছি দিছোঁ, দাইল সদায় পনীয়াকেই খাব লাগে। তাকে নকৈ কি ক'ব। ৰন্টুৱে কয়, এই বহুত টেঙৰ, তাই দুসাঁজ তিনিসাঁজৰ বাবে একেবাৰে বনাই থৈছে, জানিছোঁ নহয় আকৌ বনাব লাগিব বুলি। এই কিয় বনাব দিলা মা? মই বনালোহেঁতেন নহয়, মোক কোৱাহেঁতেন। সীমাই যে দেখিয়ে নাখালে। ৰন্টুৱে বকি বকি হ'লেও খালে। ৰীমাই নিজেই বনাই নিজে খাই বৰ ভাল পাইছিল। কৈয়ে আছে, পনীয়া যদিও খাবলৈ বহুত ধুনীয়া হৈছে দেই, মই জানিছোঁ কিন্তু বনাব। বায়েকক কয়, খাই চোৱাচোন কিমান ধুনীয়া হৈছে, খালেহে জানিবা কেনেকুৱা হৈছে। নাখালে কেনেকৈ জানিবা? দেখিবলৈ বেয়া হ'লে কি হ'ব, খাবলৈ বহুত সোৱাদ হৈছে। ৰন্টুৱে কয়, খাই চোৱা কিমান ধুনীয়া হৈছে, খালে গম পাবা। সীমাই কয়, মোৰ দেখিয়ে পেট ভৰি গ'ল, নাখালেও হ'ব, তোমালোকে খোৱা। সীমাহঁতৰ পথাৰত ৰুবলৈ দিলে হাজিৰা লগাব দৰকাৰেই নাই। সীমাৰ লগৰ ছোৱালী আহে, ৰীমাৰ লগৰ ছোৱালী আহে, ৰন্টুৰ লগৰ ল'ৰা আহে, তেনেকৈয়ে খেতিটো হৈ যায়। সিহঁতি লোকৰ আধি মাটিও লয়, বহুত খেতি কৰে। আৰু ৰন্টুৱে ধুনীয়া ৰুবও জানে। ধান দাবলৈও আহে সিহঁতবোৰেই, তেনেকেই খেতিটো শেষ হৈ যায়। লখিমীয়ে ধানবোৰ ভৰিয়ে মাৰে। সীমা, ৰন্টু, ৰীমাৰ বেয়া লাগে মাকক অকলে ভৰিৰে ধান মৰা দেখি। সিহঁতকেইটাইও মাকৰ লগত ভৰিৰে ধান মাৰি দিয়েগৈ। ৰন্টু আৰু ৰীমাই বিহু বুলিলে পাগল, ৰৈ থাকিবই নোৱাৰে। ৰন্টুৱে ধুনীয়া ঢোল বজায়, গান গায়, ৰীমাই ধুনীয়া নাচে। ৰন্টুৱে ছোৱালীবোৰৰ দৰে কঁকাল ভাঙি নাচিবও জানে। ৰন্টুৱে য'তেই বিহু কৰিব যায়, ৰীমাকো লৈ যায়। সি নগ'লে ৰীমাক যাব নিদিয়ে। ৰীমাই জেং বিহু কৰে, মৌ কৰি নাচে, হুঁচৰিতো নাচে। ঘৰে ঘৰে কিছুমান মানুহে ধুনীয়াকৈ নচা দেখিলে ৰীমাক কাপোৰত পইচা দিয়ে পিং মাৰি। কেতিয়াবা ষ্টেজ প্ৰগ্ৰেমতো নাচে হুঁচৰিৰ লগত আৰু জেং বিহু কৰে। বেলেগ হুঁচৰি দলে ৰীমাক ধুনীয়াকৈ নচা দেখি পচন্দ কৰে। সিহঁতৰ লগত বিহু কৰিবলৈ ৰীমাক বিচাৰি যায়। ৰীমাৰ মাকক সোধেগৈ, ৰীমাক আমাৰ লগত পঠাব নি বিহু কৰিবলৈ? আমি ষ্টেজ প্ৰগ্ৰেম মাৰোঁ। মাকে কয়, ককায়েকেহে জানে, মই ক'ব নোৱাৰিম। মই যাব ক'লে সি পাছত মোকে খং কৰিব। সি গ'লেহে তাইক যাব দিয়ে, সি নগ'লে তাইক ক'তো নপঠায়। ৰীমাকো সোধে। ৰীমায়েও ককায়েকক মাতি দিয়ে। ল'ৰাকেইটাই কয়, ৰীমাক আমাৰ লগত বিহু কৰিব পঠাব নি? ৰন্টুৱে নালাগে বুলি ক'লে একে খায়। সিহঁতি আকৌ কয়, নহ'লে আপুনিও ব'লক, আমাৰ লগত আপুনিও বিহু কৰিব পাৰিব। ৰন্টুৱে মিছাকেই কয়, ভাবিব লাগিব বুলি। ভাবি মই তোমালোকক খবৰ দিম। কিন্তু সি নাযায়, অচিনাকি ল'ৰাৰ বাবে। ৰীমাই বিয়ানাম বহুত ধুনীয়াকৈ গাব জানে। ৰীমাৰ স্কুলত খেল ধেমালি হ'লে বিয়ানামৰ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে। আৰু যিকোনো প্ৰতিষ্ঠান পাতিলে ৰীমাক কিন্তু শিক্ষক শিক্ষয়িত্ৰীয়ে বিয়ানাম গাব দিয়ে। বিয়ানামে ৰীমাই সকলোকে কন্দুৱাই দিয়ে। দুদিন পাছত ৰীমা স্কুল যাব ওলাওঁতে খুৰাক আহি ওলালহি। বৌয়েকক মাতি কয়, বৌ, আমাৰ ভনীয়ে যে ইহঁতক এযোৰ সোণৰ কাণফুলি দিছিলে, সেই কাণফুলিযোৰ বিচাৰি আহিছোঁ। বৌয়েকে শুনি আচৰিত হ'ল। কিয় লাগে? খুৰাকে কয়, সেই ফুলিযোৰ বন্ধকতহে দিছিল, এতিয়া বিচাৰিছে। লখিমীয়ে কয়, ইমান দিনৰ মূৰত যে বিচাৰি আহিছে। ভনী সৰু থাকোঁতেই পিন্ধা। ভনীয়ে বহুত বছৰ পিন্ধিলে, তাৰ পাছত সীমাক দিলে। সীমায়েও কেইবাবছৰ পিন্ধিলে। সীমাৰ সোণৰ কাণফুলি বিয়াত নিচাইকে দিয়াৰ পাছত ৰীমাকে দিলে। ৰীমাই তেতিয়াৰ পৰা পিন্ধিয়ে আছে আজিৰ দিনলৈকে। ৰ'বা মই ৰীমাক মাতোঁ। ৰীমাক মাকে মাতে। ৰীমা আহে। কিয় মাতিছিলা মা? মাকে কয়, ৰীমা, তুমি পিন্ধি থকা কাণফুলিযোৰ খুৰাই নিব আহিছে, তুমি খুলি দি দিয়া।
ৰীমাই লাগি চাই কয়, কিয় মা, কিয় নিব? এইযোৰ পেহীয়েহে দিয়া। মাকে ক'লে, এইযোৰ বেলেগৰ হয়, এতিয়া খুজিছে। তাই একো মাত নামাতি ফুলিযোৰ খুলিব লয়। তাই ফুলিযোৰ খুলিব পৰা নাছিল, দুখত হাতখন কঁপাৰ দৰে হৈছিল। মাকক কয়, মা মই খুলিব পৰা নাই, তুমি খুলি দিয়া। মাকৰো বেয়া লাগিছিল। পিন্ধোতে ছোৱালীজনীয়ে বহুত হেঁপাহত পিন্ধিছিল। মই কেনেকৈ খোলোঁ, সেয়েহে খুৰাকক খুলি নিব কয়। খুৰাকে ৰীমাৰ কাণৰ পৰা ফুলিযোৰ খুলি লৈ যায়। খুৰাক যোৱাৰ পাছত ৰীমাই মনে মনে বিচনাত বাগৰি কান্দে। যিমানে যি হ'লেও ইমান দিনৰ পৰা পিন্ধি আছিল, দুখটো লাগিবই। তাই ভাবে, বাই মোক দিয়াৰ বাবে মোৰ নিজৰ হ'ল বুলি ভাবি আছিলোঁ। এটা কথা সঁচা, লোকৰ সদায় লোকৰে, কেতিয়াও নিজৰ হ'ব নোৱাৰে। নিজৰ ভালপোৱা বস্তু এটা হেৰাই গ'লে কিমান দুখ লাগে কাকো বুজাব নোৱাৰি। তাই নিজকে সান্তনা দিয়ে, একো নাই, আজি মোৰ ফুলিহে গৈছে, এদিন মই এডাল সোণৰ চেইন বনাম, নিজেও পিন্ধিম আৰু আনকো দেখাম লৈ। এইবাৰ পৰা আৰু কষ্ট কৰি পইচা গোটাম। মানুহে কৰিব নোৱাৰানো কি কথা আছে, পইচা থাকিলে সকলো ল'ব পাৰি। আজিৰ পৰা মই চেষ্টা কৰিম। সেই বুলি ভাবি তাই স্কুল যাব লয়, ভাত নোখোৱাকেই। স্কুল পোৱাৰ পাছত ৰীমাক স্কুলত ছোৱালীবোৰে দেখি সোধে, ৰীমা কি হ'ল, আজি তোমাৰ চকুৰকেইটা ৰঙা পৰি আছে আৰু ফুলিও আছে যে, কি হ'ল? আৰু ফুলি নিপিন্ধাকে আহিলা যে, কিয়, পাহৰিলা নি? ৰীমাই কি কম নকম ভাবি ক'লে, মোৰ আজি ফুলি এপাট হেৰালে, গা ধুওঁতে ক'ৰবাত পৰিল নেকি নাজানো, বিচাৰিয়ে নাপালোঁ। মায়ে গালি পৰাৰ বাবে কান্দিলোঁ আৰু দুখো লাগিছে দিয়াচোন। ফুলিযোৰ সোণৰ যে, তাতে ইমান বছৰ এইযোৰে পিন্ধিয়ে আহিছোঁ। তাই মিছাকেই ক'লে, সঁচা কথাবোৰ কোৱাহেঁতেন ইহঁতে উপলুঙা কৰিব, যি টি ক'ব। শুনি ভাল নালাগিব, এনেই মনটো বেয়া লাগি আছে আৰু শুনি ভাল নালাগিব বুলি তেনেকৈয়ে ক'লে। কেইদিনমানৰ পাছত